আসাম কেপিটেলৰ বিশেষ অনুষ্ঠান কেৱল আপোনাৰ বাবে। যদি আপুনি চৰকাৰী চাকৰিৰ বাবে আবেদন কৰি আছে তেন্তে আজিৰ অনুষ্ঠান আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আহক তেনেহ'লে সাধাৰণ জ্ঞান তথা জিকে মাজলৈ যাওঁ আহক। প্ৰশ্ন: টাইটানিক জাহাজখন কিমান চনত দুৰ্ঘটনাত পতিত হৈছিল? উত্তৰ: 1912 চনত টাইটানিক জাহাজখন দুৰ্ঘটনাত পতিত হৈছিল। প্ৰশ্ন: পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? উত্তৰ: 1526 চনৰ 21 এপ্ৰিলৰ পৰা পানিপথৰ প্ৰথম যুদ্ধ হৈছিল। প্ৰশ্ন: কিমান চনত পানিপথৰ দ্বিতীয় যুদ্ধ আৰম্ভ হৈছিল? উত্তৰ: 1556 চনত 5 নৱেম্বৰত পানিপথৰ দ্বিতীয় যুদ্ধ আৰম্ভ হৈছিল। প্ৰশ্ন: পানিপথৰ তৃতীয় যুদ্ধ কিমান চনত আৰম্ভ হয়? উত্তৰ: 1761 চনৰ 14 জানুৱাৰীত পানিপথৰ তৃতীয় যুদ্ধ আৰম্ভ হয়। প্ৰশ্ন: কিমান চনত গুজৰাটত ডাঙৰ ভূমিকম্প হৈছিল? উত্তৰ: 2001 চনৰ 26 জানুৱাৰীত গুজৰাটত ডাঙৰ ভূমিকম্প হৈছিল। প্ৰশ্ন: কিমান চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয়? উত্তৰ: 1449 চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয়। প্ৰশ্ন: শ্ৰীমন্ত শংকৰদেৱ কিমান চনত মৃত্যু হয়? উত্তৰ: 1568 চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হয়। প্ৰশ্ন: চন্দ্ৰযান-1 উৎক্ষেপণ কিমান চনত কৰা হৈছিল? উত্তৰ: 2008 চনত চন্দ্ৰযান-1 উৎক্ষেপণ কৰা হয়। প্ৰশ্ন: চন্দ্ৰযান-1 উৎক্ষেপণ কোনে কৰিছিল? উত্তৰ: চন্দ্ৰযান-1 উৎক্ষেপণ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই কৰিছিল। প্ৰশ্ন: WWW কিমান চনত আৱিষ্কাৰ হৈছিল? উত্তৰ: WWW 1989 চনত আৱিষ্কাৰ হৈছিল। প্ৰশ্ন: কিমান চনত তেজপুৰ বিশ্ববিদ্যালয় স্থাপন হৈছিল? উত্তৰ: 1994 চনত তেজপুৰ বিশ্ববিদ্যালয় স্থাপন হৈছিল। প্ৰশ্ন: কিমান চনৰ পৰা কিমান চনলৈ অসম আন্দোলন হৈছিল? উত্তৰ: 1979 চনৰ পৰা 1985 চনলৈ আৰম্ভ হৈছিল। প্ৰশ্ন: হিৰোশ্বিমা আৰু নাগাচাকিত বোমা বিস্ফোৰণ কেতিয়া হৈছিল? উত্তৰ: 1945 চনত হিৰোশ্বিমা আৰু নাগাচাকিত বোমা বিস্ফোৰণ হৈছিল। প্ৰশ্ন: কিমান চনত প্ৰথম টেলিভিছন সেৱা আৰম্ভ হৈছিল? উত্তৰ: 1959 চনত প্ৰথম টেলিভিছন সেৱা আৰম্ভ হৈছিল। আসাম কেপিটেল। আসাম কেপিটেলৰ মজিয়াত আপোনালোকৰ বাবে উপস্থাপন কৰা জিকে আপোনালোকক কেনে লাগিছে সেয়া জনোৱাৰ লগতে আসাম কেপিটেল ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি নাযায় যেন। সন্মুখত চাকৰি আবেদন কৰি থকা চাকৰি প্ৰত্যাশীসকলৰ বাবে অগ্নি পৰীক্ষা। গতিকে আসাম কেপিটেলে আপোনালোকক বিলম্বতাৰ অনুৰোধ কৰিছোঁ যে যদি আপোনালোকৰ কিবা খোকোজা প্ৰশ্ন আছে তেন্তে আপোনালোকে কমেণ্ট কৰি বা কমেণ্টৰ জৰিয়তে আসাম কেপিটেললৈ প্ৰেৰণ কৰিব পাৰে। আসাম কেপিটেলে আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিব। ধন্যবাদ।